তো নমস্কাৰ গাইজ, মোৰ প্ৰথমটো ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 10টা বাজিলে। অলপ আগতে শোৱাৰ পৰা উঠিলোঁ, উঠি কিনে গা চা ধুই আহিলোঁ। এতিয়া অলপ চাহ খাই লওঁ ৰ'ব গাইজ। চাহ খাই লৈ কিনে দেখাই আছোঁ। অকল চাহ আহি গ'ল এতিয়া গাইজ। এই চাওক, চাহ আৰু এটা ভুজিয়া আছে, ভুজিয়া ভিজাই লৈছোঁ দুডালমান। এয়া পায়স আছিল, অলপমানে আছিল গাইজ। এয়া বিস্কুটো ভিজাই লওঁ। তো গাইজ চাহ তাহ খাই উঠিলোঁ। এতিয়া অলপ ওলাই যাম ৰাস্তাৰ ফালে। কেনেকুৱা ৰ'দ দিছে দেখিছে নে গাইজ, চাওকচোন ইমান ৰ'দ। অলপ ওলাই যাওঁ ৰ'ব এনে ৰাস্তাৰ ফালে। ৰাস্তা বনাই আছে গাইজ আমাৰো, চাওক সেইবিলাক। তো গাইজ অলপ এনে ঘূৰি আছোঁ ৰ'ব ৰাস্তাই ৰাস্তাই। কেনে কৰে অলপ এনে ঘূৰি আহিলোঁ ৰ'ব। ঘূৰি মানে এই বিৰাট ৰ'দ দিছে না, অলপ গাছৰ তলত এনে জিৰণি ল'লোঁ। এতিয়া ঘৰত যাই আছোঁ। এই কোলা আছে, কোলা কি কবি কিবা অলপ ভাঙা চিঙা পৰি গৈছে দেখোন, ভাঙা চিঙা পৰি গৈছে গাইজ। চাওকচোন গৰু চাব গেল বোলে। এতিয়া ঘৰত যাই অলপ গা চা ধুই লওঁ ৰ'ব। তো গাইজ ঘৰ আহি পালোঁ ৰ'ব। এতিয়া গাটো ধুই লওঁ। আজি সেই আছে না, গোঁসাই ঘৰত আজি ঠগি আছে না মাধৱদেৱৰ, তাতে যাব লাগিব ৰ'ব। এতিয়া গাটো ধুই লওঁ ৰ'ব। তো গাইজ গোঁসাই ঘৰৰ পৰা গাজি খাই আহিলোঁ। এতিয়া ভাত খাই লওঁ ৰ'ব গাইজ। ভাত খাই কিনে আজি খেল আছে গাইজ, বিয়া কৰোঁ আৰু বিয়া নকৰোঁ ফুটবল খেল হ'ব আমাৰ এইফালে। অলপ দেৰিকৈ ভাত তাত খাই উঠি কিনে তাত গৈ আছোঁ, তাত লগ পাই আছোঁ গাইজ। তো গাইজ খেলা চাব যাব ল'লোঁ লগ। আৰম্ভ হৈ গ'ল আমাৰ বিয়া কৰোঁ আৰু বিয়া নকৰোঁ ফুটবল খেল। তো চাওক এয়া অলপ কেমেৰাটো ইমান ঠিক নহয়, তথাপিতো দেখাইছোঁ আৰু অলপ। তো এইবিলাক আমাৰ দৰ্শক খেলা চাই আছে এইবিলাক। পলাশ, কি ক'বা এনে পলাশ? চেনেলটো নতুনকৈ খুলিছোঁ। খেলাৰ বিষয়ে কি ক'বা? আজি বিয়া কৰা বিয়া নকৰা খেলা আজি ভাল লাগে চাই কিনে। আমাৰতো হয়ে মোটামুটি হৈয়ে থাকে। তো খেলা 3 দিনমান হ'ল গাইজ, আজি ফাইনেল হ'ব। তো চাই থাকক অলপ, চাওক কি হয়। কুণ্ডল, কুণ্ডল কিবা কয় ইফালে, কুণ্ডল ইফালে কিবা কওঁ, কি কবি কা জিতব? বিয়া কৰা জিতব বুলি কৈছে কুণ্ডল গাইজ। কিন্তু আমি নাই, আমি বিয়া নকৰা না, আমি বিয়া নকৰালে জিকিলেহে ভাল পাম। তো অলপ চাওক। গাইজ খেলা চাই আহি গ'লোঁ। এতিয়া গা ধুই আজিৰ ব্লগটো ইমানে আছিল। তো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।